हेलो एवरीवन वेलकम टू शिखास कुकिंग स्टेशन। आज एबि चिकेনৰ रेसिपি লৈ আহিছো। একেবাৰে ঘৰত থকা সাধাৰণ মছলা ব্যৱহাৰ কৰি বনোৱা চিকেন ড্ৰাই ফ্ৰাই ৰেচিপি। আৰু এই ৰেচিপিটো মোৰ ডাঙৰ লৰাটোৱে খাই বিৰাটেই ভাল পায়, গতিকে ঘৰত বহুত ফ্ৰিকুৱেন্টলি বনাই থকা হয়। আৰু গতিকে ভাবিলো ৰেচিপিটো আপোনালোকৰ লগত শেয়াৰো কৰো। তেন্তে আহকচোন দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়ো। চিকেন ড্ৰাই ফ্ৰাই বনাবৰ কাৰণে মই এয়া 300 গ্ৰাম মান মাংস হ'ব, খুব ভালদৰে ধুই সাফা কৰি লৈছো। এতিয়া এবিধ মছলা ৰেডি কৰি লম। সবৰে ঘৰত থাকে এই বস্তু কেইবিধ। তাৰ কাৰণে গেছটো অন কৰি এখন সৰু এয়া পেন পাতি দিছো আৰু ইয়াত প্ৰথমতে সৰু চামুচেৰে দিছো এচামুচ গোটা জিৰা। ইয়াৰ পিছত মই ইয়াত দিছো এয়া এচামুচ গোটা জালুক আৰু একেবাৰে শেষত ইয়াত মই সৰু চামুচেৰে দিম এচামুচ গোটা চফ গুটি। আৰু এই গুটেইখিনি অকমান সময় গৰম কৰি এইখিনি মই খুন্দনাত খুন্দি লম। আপোনালোকে ইচ্ছা কৰিলে মিক্সিও ব্যৱহাৰ কৰিব পাৰে। আৰু এইখিনি 1 মিনিট মান সময়ৰ কাৰণে এনেকৈ গৰম কৰি লৈছো। আৰু এইখিনি এয়া মোৰ হৈ গৈছে। এতিয়া এই গুটেইখিনি এটা খুন্দনালে বাকি লৈছো আৰু তাৰ পিছত এইখিনি মই খুন্দি লম। মছলাখিনি মোৰ খুন্দা হৈ গ'ল। এতিয়া এখন কেৰাহী গৰম হ'বলৈ দিছিলো তেল দি। তেলখিনি গৰম হৈ গৈছে। ইয়াত আধা চামুচ আকৌ কেঁচা চফ আৰু এটুকুৰা ডালচিনি দি দিছো। আৰু ইয়াত দুটা পিয়াজ অলপ ডাঙৰ ডাঙৰকৈ কাটি থৈছিলো, এয়া সেই পিয়াজ কেইটা ইয়াত দি এতিয়া এইখিনি অলপ ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি লম। পিয়াজখিনি ভাজোতে আমাক বহুত বেছি টাইম নালাগে, 4-5 মিনিট মান সময়তে এইখিনি ৰঙচুৱা হৈ যাব। আৰু ইয়াত এতিয়া মই অলপ নৰসিংহ পাত এড কৰি দিছো এয়া। আৰু নৰসিংহ পাত এড কৰাৰ পিছত মই ইয়াত 1.5 চামুচ আদা নহৰু খুন্দি থৈছিলো সেয়াও এড কৰিছো এয়া। প্ৰথমতে এচামুচ এড কৰিছো, তাৰ পিছত বাকি আধা চামুচ দিছো আৰু গোটেইখিনি খুব ভালদৰে মিক্স কৰি এইখিনি ভালকৈ ফ্ৰাই কৰি লম যাতে আদা নহৰু কেঁচা ভাৱটো গুচি যায়। ইয়াত এতিয়া অলপ নিমখ দি দিছো তেতিয়া সোনকালে সিজিব। 4-5 মিনিট মান সময়ৰ পিছত এয়া পিয়াজ আৰু আদা নহৰুখিনি ফ্ৰাই হৈ গ'ল। এতিয়া হাতখন ধুই ইয়াত মাংসখিনি এড কৰি দিছো। মাংসখিনি এড কৰাৰ পিছত গোটেইখিনি খুব ভালদৰে মিক্স কৰি লৈছো। আৰু ইয়াত এতিয়া অলপ হালধি এড কৰি দিম আৰু আধা চামুচ মান গৰম মছলা এড কৰিম। এয়া আধা চামুচ গৰম মছলা এড কৰিছো আৰু ইয়াৰ পিছত জোখ অনুসৰি অলপ হালধি এড কৰিছো এয়া। আৰু গোটেইখিনি খুব ভালদৰে মিক্স কৰি এইখিনি এতিয়া খুব ভালদৰে সিজিব দিব লাগিব। এয়া মিক্স কৰি লৈছো আৰু এইখিনি মই সিজিবৰ কাৰণে ভালদৰে ঢাকি দিম। আৰু মাজে মাজে মাংসখিনি লৰাই থাকিব, নহলে কেৰাহীৰ তলত লাগি ধৰিব পাৰে। আৰু এই ৰেচিপিটোত মই অকণো পানী এড নকৰো। আৰু এই ৰেচিপিবিধ আপোনালোকে যিকোনো আইটেমৰ লগতে খাব পাৰে, ভাত, ৰুটি, পৰঠা, পোলাও সবৰ লগতে এই ৰেচিপিবিধ যায়। পোলাও ৰেচিপি মোৰ চেনেলটোত আছে, আপোনালোকে ইচ্ছা কৰিলে চাব পাৰিব, মই লিংকটো দি দিম। আৰু 10 মিনিট মান হ'ল মাংসখিনি সিজিব দিয়া। এইখিনি সিজিলেই আৰু ইয়াত এতিয়া খুন্দনাত খুন্দি থোৱা চফ, জালুক আৰু জিৰাৰ গোটেইখিনি দি দিছো। আৰু এইখিনি দিয়া হোৱাৰ পিছত আৰু 5 মিনিট মান সময়ৰ কাৰণে এনেকৈ ঢাকোন নিদিয়াকৈ মই এইখিনি এনেকৈ সিজিবলৈ দিম। গেছৰ ফ্লেমটো মই লো টু মিডিয়ামত ৰাখিছো। আৰু 4 মিনিট মান সময় মছলাখিনিৰ লগত মাংসখিনি সিজিবলৈ দিয়াৰ পিছত চিকেন ড্ৰাই ফ্ৰাই আমাৰ ৰেডি হৈ গ'ল। এতিয়া ইয়াত একেবাৰে শেষত আৰু অলপ নৰসিংহ পাত এড কৰি দিছিলো আৰু মই অলপ মিহি মিহিকৈ ধনিয়াও কুটি থৈছিলো, সেই ধনিয়াখিনিও ইয়াত এড কৰি দিছো। আৰু গোটেইখিনি আকৌ এবাৰ মিক্স কৰি গেছটো অফ কৰি এইখিনি এখন এতিয়া সাৰ্ভিং প্লেটত উলিয়াই লম। আৰু চিকেন ড্ৰাই ফ্ৰাইখিনি এতিয়া এখন প্লেটত উলিয়াই লৈছো। আশা কৰিছো আপোনালোকে আজিৰ ৰেচিপিটো চাই ভাল পালে। আৰু চিকেন ড্ৰাই ফ্ৰাইৰ লগত খাবলৈ মই ভেজ পোলাও বনাইছিলো আৰু ভেজ পোলাওখিনিও এতিয়া মই প্লেটখনতে উলিয়াই লৈছো। আৰু ৰেচিপিটো যদি ভাল পালে ভিডিঅ'টোত এটা লাইক কৰিব আৰু মোৰ চেনেলটোত যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবো কৰি দিব। লগত থকা বেল আইকনটো ক্লিক কৰিব যাতে মই নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে নটিফিকেশ্যন পায়। তেন্তে আজিলৈ আহিছো, বাই বাই।